আহি পালোঁ মই নিউ ব্লগ লৈ তো ইফালে চাব পাৰে তাইও ব্লগ বনাইছে একদম ব্যস্ত আৰু ইফালে চাব পাৰে আৰু আমি এতিয়া যাইছোঁ বেৰাই মানে চাব পাৰে বেৰাই যাইছোঁ নদীৰ ফালে যাইছোঁ বেৰাই পূৰা ইফালে চাব পাৰে পানীৰ বতৰ একদম মানে চাৰিওফালে পানী যোনফালে চাব পানী দেখা বহুত পানী পৰি আছে লাগাতাৰ পূৰা ঘৰে ওলাব নিদিয়ে ওলাব খোজোঁ তাতে পানী পৰে আৰু ট্ৰেক্টাৰখন আহিছে আৰু ভিডিঅ' বনাওঁতে তো ওলালে পানী পৰে মানে কি ক'ম বহুত পানী পৰি আছে ইফালে আৰু ইফালে চাব পাৰে আগৰ ভিডিঅ'কেইটাত দেখা পাইছে ইফালে পানী নাছিল কিন্তু আজি চাওক পূৰা পানী হৈ গৈছে আৰু এইফালে পূৰা পানী আৰু নদীৰ পানী কমিছে না কমে নাজানো নদীত যদি পানী কমিছে গা ধুই আহিম একেবাৰে পানী নকমিলেতো গা ধুৱাই নাযাব তো এইফালে তাইও আছে মোৰ লগত আৰু ফ্ৰেণ্ডকেইটা আহি আছে আমাৰ পেটলা দা ইফালে পূৰা ফিফল লৈ নতুন ফিফল লৈছে পাতি লাগিব ঐ ফিফৰে পাতি কোনদিনা নতুন ফিফল লৈছে পূৰা পাতি লাগিব কোনদিনা পাতি কোনদিনা তো নতুন ফিফল লৈছে মানে তাই পূৰা একদম ফিফৰটো মজা লাগিছে নেক্সট লেভেল মানে পাতি কোনদিনা বাকী পাতিটো লাগিবই গাইছ ফিফৰ পূৰা একদম নিউ কি মজা লাগি আছে চাওক ফিফৰটো চাওক নদীৰ পৰা নদীত মানে কালি ভিডিঅ' বনাইছোঁ তাৰ কাৰণে আজি ভিডিঅ' বনা নহ'ল ইফালে চাব পাৰে ফোন কৰাত ব্যস্ত বৰ্তমান আৰু ইফালে পূৰা নদীৰ পৰা আহি পালোঁ পূৰা পানী পৰি আছে অলপ বাকী ইফালে ফোন কৰাত ব্যস্ত চাব পাৰে গাইছ তোৰ অৱস্থা কাহিল চাব পাৰে বাকী একো নাই পূৰা এক কমৰ পানী গাইছ বুম পানী আমাৰ মানে এতিয়া জাল ঠাল পাৰ ৰাখছে আপুনি আহে যদি এতিয়া জাল পাৰাই না বহুত মাছ পাব আহিব আপোনালোকে পূৰা মানে একদম বুম পানী অৱস্থা কাহিল বৰ্তমান হোষ্টেল ডুবিব আৰু বেছি দিন নাই তাতে হোষ্টেল বনাইছে ডুবিব আৰু হোষ্টেল মানে ইয়াতে হোষ্টেল কিয় বনাব তাৰ কাৰণে মানে বানপানী হৈছে আৰু এইফালে ওলালোঁ গাইছ চাইকেলটো বহুত দিনৰ পৰা ৰাইডৰ পৰা অহাৰ পৰা চাব পাৰে লিক হৈ আছে আজি লিকটো বাতিব যাওঁ তো মানে বহুত দিনৰ স্কুল ক্ষতি হৈছে চাইকেল লিক হোৱাৰ কাৰণে আৰু এনেও ৰাইডৰ পাছৰ পৰা স্কুল যোৱাই নাই ৰাইডৰ অহাৰ পৰা একদিনো চাব পাৰে লিকটো বাতি আনো তাৰপিছত কালি বা পৰহিৰ পৰা স্কুল যাব লাগিব তাৰকাৰণে আজি লিকটো বাতিব যাওঁ ভাবি আছোঁ কালি যাম কিন্তু কালি কিমান পানী পৰিল তাৰ কাৰণে যোৱাই নহ'ল লিক বাটা তো আজি লিক চিক বাতি আহোঁ এতিয়া কি ৰাইডৰ টাইমত অলপ চেণ্টটো ডিষ্টাৰ্ব দি আছিল ঢিলা হৈছে চাব পাৰে মানে বহুতবাৰ চেণ্টটো পৰিছিলে ৰাইডৰ টাইমত তাৰ কাৰণে চেণ্টটো পূৰা টাইট কৰি আনিম আৰু যাতে ডিষ্টাৰ্ব নিদিয়ে তাৰ কাৰণে পূৰা আৰু চাইকেলটোতো বাকী ঠিকেই আছে চাওক মানে কিমান কম পানী আছিল ইয়াৰ লগত আছে চাওক ইফালে চাওক পানী কিমান কম আছিল এইবাৰ চাওক গাইছ পানী চাওক চাব পাৰে ইফালে পূৰা পানী আৰু ইফালেও পূৰা পানী ইফালে পানী নাছিল ইফালেও পানী নাছিল পূৰা পানী আৰু নদীতো নকওঁৱে এতিয়া ওলাই গ'লোঁ নদীৰ পাৰে চাব পাৰে ইফালে অলপ নদীৰ পাৰে ওলালোঁ নদীত আহি মানে চাইকেলটো ইয়াতে মেকাৰ তাতে আছে তো চাইকেলটো মেকাৰ তাতে ঠিক কৰিব দি আহি তো ইফালে পূৰা বেৰাই আছোঁ অলপ নদীৰ ফালে আহি পূৰা নদীত মানে এনেকুৱা পানী আছে ভাবিলোঁ গা চা ধুম কিন্তু পূৰা পানী এটা কাম চলি আছে চাব পাৰে লিক বাটা কাম চলি আছে এইটো মেকাৰ আৰু ইফালে লিক বাতি আছে তাই ঐ জল্দি কৰ কি লাহে হা জল্দি কৰ ডাঙৰ যিবোৰ ভাল লাগে চাবস্ক্ৰাইব কৰি দিব আৰু বাকী চেষ্টা কৰিম ডেইলি ব্লগ বনাবলৈ ডেইলি ব্লগ যদি পাৰোঁ বনাম নাপাৰিলেতো নাই পানীৰ দিন কোনদিন পানী পৰে ঠিক নাই আজি অলপ ৰ'দ ওলাইছে বাৰু তো চেষ্টা কৰিম গাইছ ডেইলি ব্লগ আজি ব্লগটো ভাল লাগে লাইক চাবস্ক্ৰাইব কৰি দিব আৰু বেছি ডাঙৰ নকৰিব ব্লগটো তো আজি কাৰণে বাই গাইছ